हेलो चैनल हेलो गाइस की खबर तुम्हारे आशा करो सकलोरे खबर ভাল तो बोला बंधुসকল कानत हेडफोनडाल पिंधा और भिडिओ आरम्भ करूँ। तो कैसे हैं आप लोग? तो आओ क्या अपने कान में ईयरफोन्स डाल लो। क्या डाल भी नहीं? बहुत तेज हो रहा है। खराब शुरू करते हैं बिना किसी बकचोदी के। टिकटॉक ऊपर आए इनकी मेहनत है, वो मेहनत तो गधा भी करता है। स्टार बना दे, स्टेज पे नचवा दे, मूवी प्रमोट करवा दे और फिर वो আৰু এটা কথা তোমালোকক মই আগতে কৈ দিছো, এইটো ভিডিঅ'ত যদি তোমালোকে মোক 1K লাইক কমপ্লিট কৰি দিয়া তেতিয়াহলে মই নেক্সট ভিডিঅ'ত মই তোমালোকক ফেচ ৰিভিল কৰিম আৰু মোৰ নাম কি মোৰ ঘৰ ক'ত সকলোখিনি তোমালোকক মই জনাম। আৰু কমেন্ট বক্সটো পুৰা ওপেন আছে, খালি হৈ আছে, যোৱা আৰু কিবা কিবি কোৱেশ্চন সুধিব আছে যদি সুধা, নেক্সট ভিডিঅ'ত মই সকলোকে এনসাৰ দিম। আৰু নেক্সট ভিডিঅ'ত যদি তোমালোকক অখাইতং ৰস্তাৰ ফেচ চাবলৈ মন আছে, মোৰ ঘৰ ক'ত মোৰ নাম কি মোৰ সকলোখিনি গম পাব মন আছে, তেতিয়াহলে তোমালোকে চাই কি আছা মোক লাইক কৰা 1K লাইক এম। करता है तेरी बहन की चूत तेरी घपक कर से लन डालूंगा तेरे मुंह के अंदर मेरा समझा गांड से प्रेग्नेंट हुई। हाय गाइस মই আজি হিমন্ত দাক লগ পাই ইমান ধুনিয়া গানে মই সৰু পাই হিমন্ত দাক দেখি আহিছিল কি আৰু বলো কি মই সৰু পাই হিমন্ত দাক দেখি আহিছিল। आपके बच्चे हैं? বহুত ভাল লাগিছে ভাল লাগিছে একেবাৰে হিমন্ত দাৰো ভাল লাগিছে একেবাৰে তোক লগ পাই। ए रहा नहीं जाता तड़प ही ऐसी है ना। সৰু পাই হিমন্ত দাক দেখি আহিছিল আজি লগ পাই। বন্ধুসকল তাই সৰুৰ পৰা দেখি আহিছে কিন্তু তাই ইফালে নেমটোকে নাজানে ভালকে। পিছে তাই গাতো দুখ নাই, তাই নিজৰ নেমটোৱে ভালকে নাজানে। তাই পুবালী গগৈ হলনি পুবালী গগাই লিখাজনীহে। তাইৰ কাৰণে সীমান্ত হলনি সীমান্ত কোৱাটো একো ডাঙৰ কথা নহয়। হাই গাইস মই আজি হিমন্ত দাক লগ পাই ইমান ধুনিয়া গানে মই সৰু পাই হিমন্ত দাক দেখি আহিছিল। সিংকে নামাৰিলে মাকছিলো আকৌ মোক ক'ব পাছত কেলা আমুক নামাৰিলো তামুক নামাৰিলো কি তাই ফটো সিংকে নামাৰিলে মোক ক'ব পাছত কেলা সিংকে ফটো নামাৰিলো বোলে ৱা কেলা মক্কেল বুলি যে কয় এইবিলাককে কয়। কেলা মই মোৰ ঘৰৰ ছাগলী কেইজনীকো ইমান সোনকালে ঘাঁহ ছিঙি খুৱাব নোৱাৰো যিমান সোনকালে এই নিজৰ তলৰ বাল ছিঙি লগৰটোক খুৱালে। বন্ধুসকলে তলৰ বাল বহুত যে পাইছো, আহিবি কেলা মই প্লাছ লৈ এডাল এডালকে চব উঘালি দিম আৰু তাৰ পিছতো যদি চিধা নহওঁ কেলা গুটি দুটা তেনেকৈ কৈ চাপা মাৰি দিম। এটা টাইমত মোবাইলটো হাতত উল্টাকে লৈ পেলাই একেবাৰে মটিভেশ্যন ভিডিঅ' বনায়। নহয় মানে আজিকালি এইবোৰ মটিভেশ্যন ভিডিঅ'বোৰ নবনোৱা নেকি? নহয় মানে আজিকালি একেবাৰে বাল ছিঙা ভিডিঅ'বোৰ যে বনাই আছা। ৱা কেলা টিকটকাৰ ডেন্স বন্ধুসকল চাই লোৱা। আজি তোমালোকক মই টিকটকাৰক তোমালোকক মই ইউটিউবত দেখুৱাইছো আৰু যাৰ যাৰ টিকটকৰ একাউণ্ট আছে যোৱা আৰু জল্দি ইহঁতক ফ'ল' কৰি লোৱা। সৰি মই পাহৰিছিলো যে আজি টিকটক আজি বেন হোৱা বহুত বছৰ হ'ল। अबे साले कभी मेरा माफ करना गुस्सा। আৰু বন্ধুসকল আমি ইহঁতৰ নিচিনা উঠি অহা প্ৰতিভাবোৰক আমি জিমত নাচি শেষ হ'ব দিব নালাগে। আমি ইহঁতকতো DID ষ্টেজলৈকে লৈ যাব লাগে। নাচ টিকটকাৰ নাচ। আৰু এটাতো এক্স টিকটকাৰে চাইডৰ পৰা পুৰা ভিডিঅ' বনাই আছে। আৰে ভিডিঅ'টো ৱাইড এংগুলত ল'ব লাগিছিলে, তেতিয়া বেছি ভাল লাগিলে হয়। চাবাৰ ৰুলো নহয়, প্ৰথমে চাবাৰ কৰ নহ'লে তাৰ কটি গৰম হৈ যাব। তই যিটো ৰূপত মাৰি আছ বন্ধুসকল বেলেগে জিমত যায় নিজৰ ফিটনেছৰ কাৰণে আৰু এই টিকটকাৰবোৰৰ মানে এতিয়াও মানে হিজিৰামি ধান্দাবোৰ যোৱাই নাই। বন্ধুসকল ইহঁতে নিজৰ ভিডিঅ' নিজে ভাইৰেল কৰিব আৰু যেতিয়া সেই পিছত সেই ভিডিঅ'টোত আমি ৰোষ্ট কৰি দিওঁ তেতিয়া আকৌ আমিহে বেয়া কেলা বাক বেঞ্চ। বন্ধুসকল এই গানটো শুনিলে মানে একেবাৰে মোৰ কিবা মূৰৰ তাঁৰবোৰ একেবাৰে ছিঙি যায় যে এনেকুৱা লাগে। গানটো ঠিকে আছিলে কিন্তু এইবোৰৰ নিচিনা মানুহে এই গানটো ৰিলছ বনাই মানে একেবাৰে গানটো শুনিব মন নোযোৱা কৰি পেলালে। এতিয়া চোৱা গানটোত ভালকে শাৰ্ট এটা পেণ্ট এটা পিন্ধিও ভিডিঅ' বনাব পাৰে কিন্তু সেইবোৰ নকৰে কাৰণ সিহঁতৰ ভাইৰেল হোৱা সপোন বেছি।
যাতে শুই ইয়ে চালা বেঞ্চত ঢকাই কলিজা বুলি কৈ চালা বম বম পোকৰ দেখুৱাইছে ইয়াক মই ওচৰত পাব লাগিছিলে সেই লেঙেটিখনো খুলি ইয়াৰ একেবাৰে মই বম বম পোকৰ দুটাত কেলা ড্ৰাম ছেট বজালো হয় जय कलिसाधन मोर एक्स जते नाथाকক तार टिकाটো পচি যাওক जय कलिसाधन জয় কালিসাধন মোৰ এক যতে থাকক তাই টিকাটো ফুটি যাওক টিউনটো পাহৰি গৈছো মই কি আছিল ৰ আৰু এক পেক মাৰি ল কেলা তেতিয়াহে টিউনটো মনত পৰিব কেলা তোমাৰে লা 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 ইমান যে লা 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 আমি দেখ তোমাৰে লা 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 তোমাৰে টিকাটোত ইমান যে খজতি আমি ডেকা ল'ৰা তোমাকে বজামে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু এইবাৰ লাইক এম 1K লৈছো কাৰণ কিয় নেক্সট ভিডিঅ'ত মই ফেচ ৰিভিল কৰিম বুলি কৈছো আৰু যদিহে তোমালোকে 1K লাইক কৰি দিয়া তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত মোৰ ঘৰ ক'ত কি কথা মোৰ নাম কি সকলোখিনি তোমালোকক ক'ম আৰু সেইকাৰণে যিমান পাৰা নিজৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু মই জানো তোমালোকে 1K লাইক কৰি দিবা মোক আৰু মই নেক্সট ভিডিঅ'ত ফেচ ৰিভিল কৰিবলৈ সাজু হৈ থাকিম তো নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছো বাই